ৰাভা ছাত্ৰ সন্থা লগতে অসমীয়া যুৱ মঞ্চৰ উদ্যোগত আৰু ৰাণীবাসী ৰাইজৰ সহযোগত বিগত দুবছৰ ধৰি বৃহত্তৰ ৰাণী এলেকাৰ ৰাইজে যান জঁটৰ সন্মুখীন হৈ আছে। আৰু এক নম্বৰ কথা হ'ল যিটো ইয়াতে ৰেগ যোৱা তাৰপিছত নিচাযুক্ত অৱস্থাত গাড়ীবিলাক য'ত ত'ত পাৰ্কিং কৰে, লগতে আৰু আমাৰ যিখিনি সাধাৰণ মানুহখিনি আছে সেইখিনিও যিহেতু ভুগিব লগা হৈছে। আৰু আপোনালোকে মন কৰিব, এইপিনে ডিকাটলন পাৰ হৈ যায় আৰু এইপিনে টেক্সি কেব পাৰ হৈ যায়, এনেকুৱা যান জঁটৰ সৃষ্টি হয়। গৰ্ভৱতী মহিলা কেতিয়াবা প্ৰসৱৰ সময়ত যদি এম্বুলেঞ্চ আহে তেতিয়াহ'লে ৰেলগেটটোৰ কাৰণে আৰু এনেকুৱা ধৰণৰ যান জঁটৰ কাৰণে যাব স্কুল কলেজত টাইমমতে যাব নোৱাৰে। আপোনাৰ আপুনি অফিচত যাব, অফিচত আপোনাৰ টাইম নিমিলে। এইবিলাক কিয় হৈ আছে? এইবিলাক হৈ আছে এক নম্বৰ ট্ৰাক চালকসকলৰ। আৰু দুই নম্বৰ কথা হ'ল যিটো ৰেলৱে কৰ্মচাৰী, কৰ্তব্যৰত কৰ্মচাৰীসকলে জনসাধাৰণৰ লগত হেতালি খেলে নে কি কৰে নাজানো। যেতিয়া গাড়ীখন ৰেলগেট পাং অৱস্থাত আহিব তেতিয়া সিহঁতে ৰেলগেটটো পেলাই দিয়ে। আৰু বহুকেইখন ই ৰিক্সা বা অ'টো ভেন ধুনীয়া হৈছে, গাড়ী ডেমেজ হৈছে। কি হৈছে? ইহঁতে মানে সময়টো মানে আগতীয়াকৈ নেপেলাই, যেতিয়া গাড়ী বেছি হ'ব তেতিয়া মানে ঘপ পেলাই দিয়ে। আৰু কৰ্তব্যৰত অৱস্থাত আমি ক'ব নোৱাৰোঁ তেখেতসকলক। আমি যদি ক'বলৈ যাওঁ বহুত ইয়াতে ছেকশ্যন সাধাৰণ মানুহ। গতিকে এটা দাবী জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিগত বছৰত বহুত আঁচনি ৰূপায়ণ কৰিলে, বহুত কাৰ্যকৰী হ'ল। গতিকে মই ভাবোঁ গুৱাহাটী মহানগৰীৰ নিচেই লাগি থকা ৰাভা ছাত্ৰ সন্থা আৰু অসমীয়া যুৱ মঞ্চৰ এইখিনি দাবী আমাক ইয়াতে অনতিপলমে এইটো আমি চৰকাৰক দাবী জনাইছোঁ। উৰণীয়া সেতু এখন লাগে, অন্যথা ইয়াতকৈ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। এইখিনিয়ে ধন্যবাদ। জয় অসম। লাখ লাখ মানুহে আমি ভুগিব লগা হৈ আছে। সিহঁতৰ ট্ৰাক চালকৰ দাদাগিৰি, কৰ্মচাৰীৰ দাদাগিৰি, এইবিলাক আমি হৈ থাকিব নোৱাৰোঁ। গতিকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে, চেণ্ট্ৰেল বিভাগে আমাক উৰণীয়া সেতু এখন বনাই দিয়ক অতি সোনকালে। নহ'লে পিছৰ পৰ্যায়ত আমি যদি সংগ্ৰাম কৰিব লগা হয় কিন্তু ভয়ানক সৃষ্টি হ'ব। এইখিনিয়ে জনাই দিলোঁ। হয়, অসমীয়া যুৱ মঞ্চ আৰু ৰাভা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাই তিনিওটা সংগঠনে কিন্তু অহা প্ৰতিবাদত আমি ভয়ংকৰ সৃষ্টি কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। এইখিনি